বৰ্তমান মানে মোৰ ইলেকশ্যন বহুত পইচা গৈছে এই মানে এতিয়া মই গুৱাহাটী ক'ৰবাত এটা বা দুটা ফ্লেট মানে নিজে কৰি ল'ব লাগিব তুমি অলপ মাটিখিনি চাবা তাৰপিছত চব কৰি দিম আৰু চব মানে ৰাইজৰ মানে কৰি দিম আগে মোৰ হ'ব লাগিব চাবা হ'ব চব কৰি দিম চব কৰি দিম বুজি পাইছা না टेंशन मत लो 2 लाख नहीं है 2 लाख नहीं है 4 लाख लगेगा 4 लाख नहीं कमती नहीं है मिनिस्टर का बैंक कोरोना होगा ना हाँ जरूर चाहिएगा आज फाइल में बहुत जरूर चाहिएगा टेंशन मत लो हाँ का पैसे का मत है ना हाँ कम नहीं है हाँ कर देंगे टेंशन मत लो अग्रवाल जी हाँ ठीक है মানে বহুত মানুহ থাকেতো মোৰ আজি বহুত মানুহ লগত বহুত মানুহ মানে তুলু কৰিছিল ৰঙিয়া আপনাদের মাটি বল লক্ষ্যবেলা ইলেকশন লাগলো হে তুলু চিনি বাসিন্দা নাই ইতেই বাসিন্দা চিনি বাসিন্দা আপনি আমার দেশির ইলেকশন আগো মনত পৰা নাই খোলা সাপ বিয়ে দিতে থাকাই যা বহুত জায়গা খাইছো তো কি কয় স্যার মনত পৰা মোৰ এইফালে বেছি মনত পৰা এই ৰঙিয়া ফালে মোৰ স্যার আপনি যে কথা কয় আৰু খোলা সাপে আপনি তো না খোলা সাপ বিয়ে দিতে থাকাইছে মনত বসে আচ্ছা পাঁচ মাৰো কি হ'ল স্যার মানে আইলো আপুনি ইলেকশনত জিকলাকে তেবা মাটিখিনি বন্ধ এটা ইলেকশন লাগলো তে কিবা এটা ব্যৱস্থা কৰি দিলে ভাল হয় ব্যৱস্থা মাটিখিনি উলাব লাগছিল ইচ্ছেতো মই নৰিম এতিয়া স্যার আপনি ইলেকশন জিকলে দেখো না হ'ব কৰিম ইচ্ছেতো নৰো কেতিয়া পারবো যে মোর যিবিলাক মানে খরচা হয়েছিল মানে বহুত কিন্তু মোৰ টকা পইচা মানে ধন এইবিলাক মানে মোৰ ক্ষতি হৈছিল না এইবিলাক মানে পুরা কৰিব লাগিব হয় নেকি এতিয়া মই মানে এখানে পুরা কৰি লওঁ তাৰপিছত তোমাক মই খবৰ দিম ফোন নম্বৰটো স্যার মোৰ ফোন নাই নেকি হ'ব বাৰু মই বডিগার্ড আছে মই বডিগার্ড পঠাই দিম তোমাৰ নাম কি ক'লা তুলু নাম তো লিখি যাবা তুলু ঠিক আছে স্যার মই আওতে হ'ব মই কৰি দিম আৰু তোমাৰ যিখিনি কৰিবলৈ কাম আছে মই এইখিনি কৰি দিম ঠিক আছে স্যার আৰু কিমান দিন পিছত আহিব
খবৰ দিম হা তুমি এতিয়া আহিব নালাগে মই খবৰ দিম হা ঠিক আছে